আজি আমাৰ ৰাতিৰ সাজত আছিলে ছাগলী মাংস আৰু খাবলৈ বহুত সোৱাদ হৈছিলে। চিম্পলকৈ বনাইছিলোঁ। এয়া মই তেল অকণমান দি পিঁয়াজখিনি ভাজি লৈ মাংসখিনি দি দিলোঁ আৰু মাংসখিনি অকণমান টাইম ফ্ৰাই কৰি থাকিম আৰু ইয়াতে দিম নিমখ, হালধি আৰু আলু কেইডোখৰমানো দিছোঁ কাৰণ মাংসত আলু খাই বহুত ভাল পাওঁ আৰু হালধি অকণমান কম হৈছিলে সেইকাৰণে হালধিও দিলোঁ আৰু ঢাকনিৰে ঢাকি পেলাই অকণমান টাইম ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে দিলোঁ আদা নহৰু পেষ্ট, ভোট জলকীয়া অকণমান আৰু জিৰা গুড়ি। এতিয়া ইয়াতে উতলা গৰম পানী দি পেলাই ঢাকনিৰে ঢাকি ভক ভককৈ উতলিব দিলোঁ আৰু গোটা জালুক, লং ইলাচি, দালচিনি গোটেইখিনি বস্তু দি দিলোঁ আৰু মোৰ এয়া ৰেডি হৈ গ'ল ছাগলী মাংস। এতিয়া মই প্লেটিং কৰোঁ। লগতে লৈছোঁ জিৰা ৰাইচ, ছাগলী মাংস, নেমু এডোখৰ আৰু এতিয়া মই খাওঁ আৰু খাবলৈ বহুতেই সোৱাদ হৈছিলে। চিম্পলকৈ বনাইছিলোঁ কিন্তু খাবলৈ বহুত সোৱাদ হৈছিলে।